Hello everyone, নমস্কাৰ মই স্বপ্না মিলি পায়েং আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু কি খবৰ আপোনালোকৰ নিশ্চয় ভালেই আছে আৰু মোৰো ভালেই আছে আৰু বিহুটো সকলোৰে ভালেই গৈছে নিশ্চয় আৰু মই আজি ভাবিলোঁ আপোনালোকৰ নতুন এটা আকৌ আগবঢ়াম ভিডিঅ' মই কৰিছোঁ তেতিয়াৰে পৰাই বিহু দিনাই মোৰ আপলোড কৰাৰ কথা আছিলে কিন্তু সময়টো যিহেতু নিমিলে আৰু ময়ো এক্সাম দি আছোঁ আৰু লগতে ঘৰত আছোঁগে কাৰণে সময় মিলাবলৈ যিহেতু অকণমান দিগদাৰ আৰু বিহু বতৰ আলহী আহিয়ে থাকে চ' এডিটিং কৰা ভিডিঅ' বনোৱা এইবোৰ বহুত মানে প্ৰব্লেম হয় সময় মিলোৱাত আৰু নিজৰ দিনটো ৰাতিপুৱাৰ পৰা অকণমান নিজৰ লগতো অকণমান ব্যস্ত হয় বা আলহী চালহী শুশ্ৰূষা কৰি বা ইটো সিটো কাম কৰোঁতে দিনটোত ব্যস্ত হৈ থাকে ৰাতি ভাগৰ লাগে ভিডিঅ' এডিটিং কৰা নহয়গৈ চ' ভাবিলোঁ আজি মই দিয়েই দিওঁ আৰু বুলি থিৰাং কৰিছোঁ সেইটো কাৰণে আজি মই আপোনালোকলৈ আগবঢ়াম আৰু ভিডিঅ'টো সেই উৰুকা দিনৰ পৰাই কৰি থোৱা আছিলে কিন্তু দিব পৰা নাছিলোঁ যিহেতু কামত ব্যস্ত হৈ আছিলোঁ ক'লোৱেই আপোনালোকক আৰু ভিডিঅ'বোৰ সেইটো কাৰণে আচলতে কণ্টিনিউ কৰিব নোৱাৰোঁ যিহেতু টাইম মিলোৱাত অকণমান মই প্ৰব্লেম মই মেনেজ কৰিব নোৱাৰোঁ তাৰপিছত আপোনালোকে চাব আৰু মোৰ ইউটিউব ফেমিলি মোৰ যোনসকল আছে ছাবস্ক্ৰাইবাৰ তো তেওঁলোককো বহুত ধন্যবাদ আৰু যোনসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে আৰু নতুনকৈ চাই প্লিজ ডু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল চাব সকলোৱে আপোনালোকৰ ছাপৰ্ট উইদাউট আপোনালোকৰ ছাপৰ্ট মইতো আগবাঢ়ি যাব নোৱাৰিম চ' প্লিজ আৰু ছাপৰ্ট কৰি দি থাকিব লাইক কমেণ্ট কৰিব আপোনালোকে কমেণ্ট কৰি জনালে হয়তো মই জানিম আৰু মই বিশেষকৈ ভিডিঅ' দিবলৈ মই কণ্টেণ্ট বিচাৰি নাপাওঁ কাৰণে বিশেষকৈ মই ভিডিঅ'বোৰ ইমান দিব নোৱাৰোঁ আৰু চ' আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু এতিয়া মই ভিডিঅ'টো আপোনালোকে আগবঢ়াইছোঁ চাই থাকক আছে মই দেখাই আছোঁ আমাৰ মিচিং মানুহে এনেকৈ ঢেঁকী আমাৰ নিদিয়ে ইয়াতে আমাৰ এইটো উৰাল কয় ন এইটো উৰালতে আমাৰ এনেকুৱা পিঠাবোৰ গুড়ি কৰে আৰু চাই দিয়া আমি তিনিওগৰাকী একেখন ঘৰৰে বোৱাৰী ডাঙৰ দ্বিতীয় প্ৰথম দ্বিতীয় তৃতীয় অঁ Yurto. Jumali. Yurto. Yurto. Ada takap sila nila ko kaya pag mulong wala ko yurto ka. Nilda nung narawin ako ng bundaran na. Aso ako. Takta ka na nilda ng bundaran daw ay takta. Pero mungkin napa ibu berak yun. এয়া বিহুৰ পিছদিনা আছিলে বিহুৰ পিছদিনা মই মোৰ মাৰ ঘৰলৈ গৈ আছোঁ মই আৰু মোৰ হাজবেণ্ড আৰু আইতাহঁতৰ ঘৰলৈ যোৱাৰ কথা আছিলে সেইটো কাৰণে আজি মায়ে মাতিলে কাৰণে আমি আজি গৈ আছোঁ ঘৰলৈ নিয়া বজাৰ ঘৰলৈ যিহেতু আমাৰ ঘৰ আহি পোৱা বহুত বেছি দেৰি হৈ গৈছিলে মাহঁতে ৰৈ আছিলে আৰু সেইটো কাৰণে ভিডিঅ'বোৰ ইমান কৰা নহ'ল এতিয়া আমি গৈ আছোঁ আইতাহঁতৰ ঘৰলৈ আইতা মানে মোৰ মাৰ দেউতাকৰ মানে ককাৰ ভণ্টিজনীৰ ঘৰত আমি আহি আছোঁ আজি বহুত বছৰ মূৰত আমি আহিছোঁ আৰু এয়া আপোনালোকক পৰিৱেশটো দেখাম আৰু এয়া আমি দলং পাৰ হৈছোঁ পৰিৱেশটো ইমানেই বেছি ধুনীয়া চাৰিওফালে পূৰা সেউজীয়া এনেকুৱাও লাগিছে আমি যেন ট্ৰেকিঙত গৈ আছোঁ জংঘল একেবাৰে জংঘলৰ মাজে মাজে আমি সোমাই গৈ আছোঁ তো আপোনালোককো মই দেখুৱাম বিৰাট বেছি গৰম লাগিছিলে আৰু আমি খোজকাঢ়ি স্পেচিয়েলি আমি কৰিছোঁ আমি বাইক নিয়া নাছিলোঁ বা গাড়ীটো অহা নাছিলোঁ আমি খোজকাঢ়ি আছোঁ এইফালে তাত অকণ গ'ল হেৰাই এইফালে আহি আছে এই আমি আইতাহঁতৰ ঘৰত আহি পালোঁ আৰু মাহঁতে চবেই সকলোৱে খুৰীহঁতেও কথা পাতি আছে কিবা জমনি কথা কৈ মেলি পূৰা হাঁহি আছে আৰু আমাক খাবলৈ লোকেল চিকেন আমাক ফ্ৰাই কৰি দিছে বৰা পং দিছে চাইমত পূৰা খাইছোঁ
আজিৰ দিনটো বহুত বেছিয়ে ভাল লাগিলে আইতাহঁতৰ লগত টাইম স্পেণ্ড কৰি বহুত দিনৰ মূৰত গাঁৱত ফুৰিলোঁ এনেকৈ আৰু খোলা মনেৰে একদম সকলো কথা মনৰ কথা পাতি আমি হাঁহিলোঁ ফূৰ্তি কৰিলোঁ এতিয়া আমি ঘৰত গৈ আছোঁ গান গাই গাই আৰু হাজবেণ্ডে অকণমান মই ভিডিঅ' কৰিবলৈ কৈছিলে মই অকণমান বোলো গান গাই অকণমান নাচোঁ তো এইও কৰি দি আছিলে কেনেকৈ যে তোলাবোৰ উৰি আছে হয় নাই ভাল লাগিছে মাহঁতে সেইফালে পালেগৈ আৰু মেইনটো বা ইমান ধুনীয়াকৈ কিবা কৰিছে গা ধুই আছে ইহঁতি মহৰ শিঙৰ পেপাতে বান্ধি এইফালে ইমানে গৰম ফাটাৰত দিছে তাৰপিছত মহ গা ধুই আছে কেনেকৈ যে পাৰ হৈছে মোৰ ভয় লাগে এতিয়া ভিডিঅ' অফ কৰি লওঁ কি যে ধুনীয়া পৰিৱেশ বাপৰে খেৰকটীয়া নদী গা ধুবহে মন গৈছে আমি সৰু হৈ থাকোঁতে ইয়াত আহি নদীলৈ আহি পেলাই গা ধুইছিলোঁতো মানে কেতিয়াবা আৰু এয়া হৈছে বিহুৰ দুদিনৰ পিছৰ ভিডিঅ' আৰু মোৰ জা জোৱালী হয় মোৰ বাজনী বা হয় মই বা বুলি মাতোঁ আৰু আমি দুজনীয়ে ভাবিলোঁ আজি ৰিফ্ৰেছমেণ্টৰ কাৰণে ৰুমতে কিমান সোমাই থাকিম ঘৰৰ ভিতৰত সেইটো কাৰণে অকণমান ওলাই যাওঁ বুলি মাজুলীৰে ডেকাচাং ৰিজৰ্টলৈ আমি আহিলোঁ খুব বেছি ভাল লাগিলে এনজয় কৰিলোঁ ফটো মাৰিলোঁ নেচাৰেল হাৱা মাৰি থাকে আৰু বেছি ভাল লাগিলে আমি কফি খাবলৈ নাই হোৱা ধুনীয়া লাগিছে ভিডিঅ' একেবাৰে কাৰণে হৈছে দেই আজি ভাল লাগিলে হয় নাই বাৰু ইয়াত ফুল ফুলি আছে ধুনীয়াকৈ ভাবিলোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ আৰু আমিও অকণমান বহি তাৰপিছত বা আৰু মই গুচি গ'লোগৈ ঘৰলৈ আৰু বহুত দিনটো ভাল লাগিলে আপোনালোকে যদি ভাল লাগিলে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব